নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আমাৰ এই সৰু পৰিয়ালটিলৈ। মই বিশ্বজিত। যদি আপুনি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটিলৈ আহিছে, আপোনাৰ সৰু ভাইটি বুলি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজি মনটো সঁচাই বহুত ভাল লাগি আছে, কাৰণ ভাৰত চৰকাৰে বেন কৰিলে 59টাকৈ চাইনিজ এপছ। মোদীজী আপোনাক বহুত বহুত ধন্যবাদ। মোদীজী আপুনি সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে। এনেকৈয়ে ৰঙাচিনক শিক্ষা দিব লাগে। টিকটক বেন হ'ল ঠিকেই, কিন্তু আমাৰ টিকটক ষ্টাৰবোৰৰ কি হ'ব? ক'ত দেখুৱাব তেওঁলোকে এনেকুৱা সুন্দৰ প্ৰতিভাবোৰ? টিকটক ষ্টাৰবোৰৰ কথা ভাবি সঁচাকৈ হাঁহিয়ে উঠিছে। অসমৰ টিকটক ষ্টাৰবোৰে কেনেকৈ অসমক এতিয়া ৰিপ্ৰেজেণ্ট কৰিব বা? শুনা, তোমালোকে চিন্তা নকৰিবা, অন্য প্লেটফৰ্ম আছে নহয়, ইউটিউব, ইনষ্টাগ্ৰাম, ফেচবুক, তাত ভিডিঅ' বনোৱা। কিন্তু এইবোৰত ফকতীয়া কণ্টেণ্টে কাম নকৰিব নহয়। ইয়াততো আনৰ অডিঅ' ক্লিপ লিপচিঙো কৰিব নোৱাৰিবা, কপিৰাইট ষ্ট্ৰাইক লাগি যাব। ইমান হিজৰা টিকটকাৰৰ বাবে এয়া কিন্তু সোণালী সুযোগ তোমালোকৰ নিজৰ লিংকলৈ অহাৰ। বৰ্তমান প্লে ষ্টৰত টিকটক উপলব্ধ নাই, কিন্তু ভিডিঅ' আপলোড হৈ আছে। টিকটক কৰা বন্ধুসকল, তোমালোকে নিজৰ মাতৃভূমিৰ স্বাৰ্থত টিকটক এপছটো আনইনষ্টল কৰা। যিবোৰ এপছ বেন কৰা হ'ল, সেইবোৰ এপছ যদি আছে মোবাইলত, সেইবোৰো আনইনষ্টল কৰা। এইটো মোৰ সৰু ৰিকুৱেষ্ট দেশ মাতৃৰ স্বাৰ্থত। তেন্তে বন্ধুসকল, আজিলৈ এৰিছোঁ, বাই। শুনা, চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি যাবা। যদি ভিডিঅ'বোৰ ভাল লাগে লাইক কৰি দিবা, আৰু যদি বেছি ভাল লাগে বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিবা। বাই। জয় আই অসম, জয় ভাৰত। In the clubhouse, let's dance to the beats.